আজি ৰাতি অকস্মাত ভিডিঅ'টো কৰিব লগা হ'ল কাৰণ আজি মাঘোৎসৱ হয়। আজি এমাহ ধৰি আমি ৰিহাৰ্চেল কৰি আছিলোঁ, যজ্ঞদক্ষ নাটকখনৰ আমি ৰিহাৰ্চেল কৰি আছিলোঁ। তো আজি মাঘোৎসৱ, তো আজি আমাৰ ভাওনা আছে। তো এতিয়া যাব ওলাইছোঁ। তো হাই হেল্ল' নমস্কাৰ, ৱেলকাম টু মাই চেনেল অসমৰ লাইভ ব্লগছ। তো তাত যাওঁ, এতিয়া মেকআপ আছে, মেকআপত বহোঁগৈ, কেনেকৈ কি কৰোঁ চব দেখাই আছোঁ। তাৰপিছত ময়ো সৰু সুৰা এটা অভিনয় কৰিছোঁ, আপোনালোকে চাব, যদি ভাল লাগে লাইক কৰি দিব। তাৰপিছত মোৰ লগৰ বেষ্ট ফ্ৰেণ্ড দীপকে কৰিছে এখন, সি ভিংগি হৈছে কি। তাৰপিছত দেখাই আছোঁ তাত গৈ পেলাই কেনেকৈ মেকআপ চেকআপ কৰি আছে, চব চাই থাকক। এতিয়া যাওঁ, ওলাই যাওঁ। এতিয়া 6:30মান বাজিছে, ওলাই যাওঁ, মেকআপত বহোঁগৈ। তাৰপিছত ঘৰৰ মাহঁত এতিয়া বাৰু নাযায়, দেৰিকৈ যাব। তাৰ মাহঁত আহিলে গৈ এবাৰ মন্দিৰত চাকি থাকি দি মাহঁত গ'ল। তাৰপিছত আহিলে, এতিয়া মাহঁত দেৰিকৈ যাব, মই যাওঁ এতিয়া ধুনীয়াকৈ তাত ওলাই কৰি লওঁগৈ। চাই থাকক ভিডিঅ'টো, আৰু ভাল লাগিব। তাক লগ পাই আছোঁ। কেনেকুৱা হ'ব? ভাল 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 মেকআপ চলি আছে। মেকআপ নাম কৰি যাব কামেৰা দেখা মন্টু তোৰ হ'লে উঠ। পেট্ৰল নাই, পেট্ৰল আমাৰ ভিংগি। তাৰপিছত ষ্টেজটো দেখাই আছোঁ, ষ্টেজৰ কাৰণে পূৰা মানে তোমাৰ চকী টকী শিকি দিছোঁ, এইফালে আছে চকী। আৰু মানুহ আহিবলৈ আছে, মানুহখিনি আহিলে দেখাই আছোঁ। এতিয়া দুজনে মেকআপ কৰি আছে, মেকআপ প্ৰথম ওলাব, ইহঁত মেকআপ কৰি আছে, তাৰপিছত বাকী দেখাই আছে। ৰাতিপুৱাৰ পৰা ডিলাৰতে আছিলোঁ, সেইটো কাৰণে দাড়ি চাৰি কাটিব পৰা নাই। এতিয়া দাড়ি কাটিবলৈ গৈ আছোঁ, দাড়ি কাটিব লাগিব বোলে, এইখিনি বস্তু আছে, দাড়ি কাটিব লাগিব, সেইবিলাক কাটিব গৈ আছোঁ। আজি মন নাছিলে, তথাপিও কাটি দিম, উপায় নাই। তো এতিয়া কিবা দেখাব লৈছোঁ, এইটো মানে হেৰি দেখা নাই কোনো। তো বহুত বেয়া লাগিছে, নিজকে নিজে বহুত বেয়া লাগিছে। মুখখন ধুই লওঁ, মুখখন ধুই লওঁ। কালি মাস্ক মাৰি দিব লাগিব, এতিয়া মুচিবলৈ একো নাই, মুচিব লাগিব। বেয়া লাগিছে নেকি বাৰু? কেনেকুৱা লাগিছে কমেণ্ট কৰিব হা, ভাল লাগিছে কমেণ্ট এটা কৰি দিব। কেনেকুৱা আজি ফালি দিব লাগিব দেই। চাইলেণ্ট ডাইলগ মস্ত কৰি আছে এতিয়াও। এতিয়ালৈ মেকআপত বহা নাই, মেকআপ কৰিব লাহে দিয়ে, টাইম হোৱা নাই এতিয়ালৈকে। ছবিতে চাহপাত বেছি হৈ আছে, চাহ খাইছে। লগোৱাচোন, লগোৱা কেনেকৈ লগাবা? অলপ আজি পৰ্ব চলি আছে পুৰা।
দাঢ়িখিনি কাটিব বোলো এটা কৰিছোঁ ৰিলছ অঁ মই চবত পাৰিম নহয় মই ৰিলছৰ কাৰণে লৈছোঁ কলাৰেশ্যন এই ব্লকত দিব ব্লকত এয়া আমাৰ ফেমিলি পেক কাপোৰ পালে আকৌ মেকআপত বহিছোঁ লাহে দিয়ে কোনফালে এইটো মন কৰিব নালাগে বাকী বেলেগ মন কৰিব জেগাটো পিন্ধি ঠাণ্ডা লাগিছে বহুত ঠাণ্ডা জ্বলা খাই গৈছে আজি চাব আৰু লাইক কৰিব কমেণ্টো কৰিব লগতে ছাবস্ক্ৰাইবটো কৰি দিব তোমার দুইকে হ্যাঁ লাগে কালি ভাওনা চাওনা কৰিব যায় এতিয়া মোক চুক লাগি আছে এতিয়া ভাওনা কৰিব গৈছিলোঁ কৰিলোঁ নাই নাজানো তাৰপিছত এইখন লাগি আছে এতিয়াও তাৰপিছত এইখিনি ভালকৈ ধুব লাগিব আৰু আজি বিয়াখনো আছে বিয়াখনত খাব যাম এতিয়া কাপোৰ নাই ভালকৈ চব কাপোৰ লেতেৰা হৈ আছে কি কৰিব চাই লওঁ ভালকৈ গাটো নুধুওঁ চাগে গাটো নুধুৱে মই তাৰপিছত মোক চুক ভালকৈ ধুই লওঁ হাত ধুই লওঁ গাটো ধুব পৰা গৰমো লাগিছে বাৰু চাইডৰ ভিতৰতো চাইডৰ মানে বাদ দিয়া আৰু আজি যদি ভিডিঅ' চাই ভাল লাইক কমেণ্ট কৰি দিব আকৌ লগ পাম নতুন ভিডিঅ'ত তো আজিলৈ বাই বাই